গুড মৰ্ণিং ৰাইচ। মই হৈছোঁ লেজি গাৰ্ল। মই ৰাতিপুৱা সদায় দেৰিকৈ শুই উঠোঁ। কি কৰিব ৰাইচ, মই যিমান চেষ্টা কৰিলেও মই ৰাতিপুৱা মুঠতে সোনকালে সাৰ পাব নোৱাৰোঁ। বাদ দিয়ক সেইবোৰ। মই এতিয়া অফিচলৈ ওলাই মেলি ৰেডি হৈ ৰাস্তাত ৰখি থাকোঁতেই মই আমাৰ অফিচৰে লক্ষী খুৰাকে লগ পালোঁ। মই তেওঁৰ লগতে স্কুটিতে উঠি আহিলোঁ। কিন্তু ঘপককৈ মানুহৰ যে কি হৈ যায় চাওকচোন। তেওঁ মাত্ৰ চকীত বহিছিলেহিয়ে, তেওঁৰ ইমানেই গেছ উঠি গ'ল যে তেওঁৰ মানুহজন লগে লগে আনকনচিয়াছ হৈ গ'ল আৰু নন ষ্টপ বমিটিঙে কৰিছে। আমাৰ অফিচৰ সকলোৱে মিলি তেওঁক চিভিললৈ ডাইৰেক্ট লৈ আহিলে আৰু ময়ো অলপ পিছত ওলালোগৈ। তেওঁৰ ৱাইফো আহিলে আৰু তেওঁৰ ছোৱালীজনীও আহিছে। চাওকচোন ইমান কিউট, ইমান মৰম লগা। কিন্তু লক্ষী খুৰাৰ এতিয়া একদম নৰ্মেল দেই, একো চিন্তা কৰিবলগীয়া একো নাই বুলি ডক্টৰে কৈছে। তেওঁক বেজি দিছে, চেলাইন দিছে, মানে কৈছে আৰু গেছ বেছি হোৱাৰ কাৰণে সেনেকুৱা হ'ল আৰু বোলে আধা ঘণ্টা পিছত ৰিলিজ দিব। যেতিয়া আমিনো এতিয়া কেলৈ থাকোঁ, সেইকাৰণে ধ্ৰুৱদাই মই আগতীয়াকৈ গুচি আহিলোঁ। আপোনালোকে এই ৰাস্তাটো দেখি চিনি পাইছে নি বাৰু?